নমস্কাৰ, ডালিমী কলিতা গীত চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই বনাম সৰু মাছৰ ৰেচিপি। এই ৰেচিপিটো বনাবলৈ লৈছোঁ মই সৰু মাছ, আদা, নহৰু, বিলাহীৰ পেষ্ট, নৰসিংহৰ পাত, কেঁচা জলকীয়া, এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ। প্ৰথমতে মই এটা পাত্ৰ লৈছোঁ। পাত্ৰটোত মই মাছখিনি দি দিছোঁ। তাত মই নিমখ, হালধি ভালদৰে মাছখিনি সানি কিনে ল'ম। এতিয়া মোৰ মাছখিনি সানা হৈ গ'ল। এতিয়া মই কেৰাহীত মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ অলপ ৰখিব লাগিব। তেল গৰম হৈ গৈছে। এতিয়া মই ইয়াত মাছখিনি দি দিছোঁ। মাছখিনি অকণমান লৰাই দিছোঁ যাতে লাগি নধৰে। এতিয়া মাছখিনি মই লাহে লাহে উল্টাই দি দিছোঁ। অলপ অলপ ভাঙিছে, ভাঙিবই, সৰু মাছ যে। ভাজা মাছৰ ওপৰত এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। তাৰে ওপৰত আকৌ মই নৰসিংহৰ পাত দি দিছোঁ। কেঁচা জলকীয়া দি দিম। আকৌ মই ভালদৰে এইখিনি লৰাই দিম। এতিয়া মই আদা, নহৰু, বিলাহীৰ একেলগে বনোৱা পেষ্টটো দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিহলাই 2 মিনিটমান ভাজি ল'ম। এতিয়া মই ইয়াত দিম অকণমান জলকীয়াৰ গুড়ি, হালধিৰ গুড়ি, নিমখটো কম পৰিমাণ দিছোঁ। মই মাছ সানোতেও নিমখ দিছিলোঁ। আকৌ মই ভালদৰে লৰাই মিহলাই কিনে ভাজিছোঁ। এতিয়া মই ইয়াত 1 কাপমান পানী দি দিছোঁ। এতিয়া মই 2 মিনিটৰ বাবে ঢাকনি মাৰি দিম। 2 মিনিট হৈ যোৱাৰ পিছত মই ঢাকনি গুচাই দিলোঁ। এতিয়া মোৰ সৰু মাছৰ ৰেচিপি হৈ গ'ল। আপোনালোকৰ ঘৰত এনেদৰে বনাই খাই চাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।